ভিডিঅ'টোৰ আৰম্ভণিতে মোক কন্দা দেখি ভাবিছে চাগৈ কিয় কান্দিছোঁ বুলি। ৰ'ব আপোনালোককো জনাই আছোঁ আৰম্ভণিৰ পৰা। যিহেতু মই ব্যৱসায়ৰ লগত জড়িত এগৰাকী মহিলা, ছেকেণ্ড প্ৰেগনেঞ্চি জাৰ্ণিটো মোৰ বাবে ইমান সহজো নাছিলে। মই দুয়োটা একেলগে চলাই নিবলৈ চেষ্টা কৰিছিলোঁ যদিও কোনোবাখিনিত কেতিয়াবা ৰৈও যাব লগা হৈছিলে। ছেকেণ্ড প্ৰেগনেঞ্চি সঁচাকৈ বহুত বেছি কঠিন হয়, কিন্তু আপোনাৰ যদি পৰিয়ালৰ লোকসকল বা ওচৰ পাজৰ থকা লোকসকল বা ফ্ৰেণ্ড চাৰ্কল যদি ছাপৰ্টিভ হয়, আপুনি যিকোনো পৰিস্থিতি এটাৰ সন্মুখীন হ'ব পাৰে। এয়া হৈছে মোৰ পঞ্চমীতৰ ভিডিঅ'। আচলতে আজি সকলো কথা খুলি ক'ব বিচাৰিছোঁ, কিয়নো আজি যদি এইখিনি কথা নকওঁ তেন্তে মোৰ হয়তো প্ৰেগনেঞ্চি জাৰ্ণিটো আধৰুৱা হৈ ৰ'ব। যিহেতু পঞ্চমীত আমাৰ ফালে নিয়ম আছে মাৰ ঘৰত দিয়া, সেয়েহে এয়া মই মাৰ ঘৰত মোৰ পঞ্চমীতৰ নিয়ম কৰিছিলে। এয়া যে দেখিছে, এয়া মোৰ ওচৰৰ খুবেই আপোন নয়নমণি বা মিতালী বা আৰু স্নিগ্ধাই মোক আহোম সম্প্ৰদায়ৰ ৰীতি নীতিৰ মতে পঞ্চমীত দিছিলে। যদিও তেওঁলোকৰ লগত কোনো ধৰণৰ তেজমঙহৰ সম্পৰ্ক নাই, কিন্তু তেওঁলোকৰ লগত আছিল এটা এৰাব নোৱাৰা মৰমৰ সম্পৰ্ক। এই যুগত কোনে বেলেগৰ বাবে কৰে, তেওঁলোকে মোৰ সেই বিশেষ দিনটো ইমান সুন্দৰকৈ সজাইছিলে। মই কি ক'ম, প্ৰথমতেই তেওঁলোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ পৰাগ দা আৰু পুলিন দাক ধন্যবাদ দিবই লাগিব। ইমান সুন্দৰকৈ বজাৰ সমাৰ কৰি কটা বচা কৰি মোৰ দিনটো সুন্দৰ কৰি তুলিছিলে। তাৰ পাছত 7 মাহত যিহেতু আমাৰ ভাত পিঠা দিয়াৰ নিয়ম থাকে, কিছু অসুবিধাৰ কাৰণে এইবাৰ ভাত পিঠা দিয়াৰ নিয়মটো নকৰোঁ বুলি ভাবিছিলোঁ। কিন্তু মোৰ ঘৰত হাউচ হেল্পাৰ হিচাপে থকা ৰূপাই মোক নিজ হাতেৰে ভাত পিঠা বনাই খোৱালে। সেয়াও মোৰ কাৰণে অতি মেমৰেবল হয়। মই ওৰে জীৱন পাহৰিব নোৱাৰোঁ, কাৰণ মোক তাই যি ধৰণে ভাত পিঠা সজাই পৰাই চাকি বন্তি দি মোক সম্পূৰ্ণ নীতি নিয়মে দিছিলে, মোৰ অন্তৰখন সেইদিনাখনিয়ে ভাবিবলৈ বাধ্য হৈছিলে যে সঁচাকৈ মই বহুতৰ মৰম ঘটিবলৈ সক্ষম হৈছোঁ। এয়া আকৌ আপোন মানুহবিলাকৰ ঘৰত ভাত খাবলৈ যোৱা নিয়ম। মই হয়তো মোৰ কইনাৰ ভাত খাবলৈ ইমানখিনি মানুহৰ ঘৰলৈ যোৱা নাছিলোঁ, যিমান মোৰ ছেকেণ্ড প্ৰেগনেঞ্চিত মৰমৰ সেই এসাঁজ ভাত খাবলৈ নিমন্ত্ৰণ পাইছিলোঁ। নহ'লে হেৰি কৰি ল'বি, কি কৰি ল'ম? আকৌ এবাৰ তাৱাত দিলে গৰমে হৈ আছে। এয়া সকলোকে কেমেৰাত বন্দী কৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু সকলোকে মোৰ অন্তৰৰ পৰা পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকল মোৰেই নহয় দেই, মোৰ পৰিয়ালৰ সকলোৰে ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰ সুন্দৰ খানা, মই ভালপোৱা খানা আপোনালোকে বনাই যে মোক খোৱালে। অকল এদিন বুলিয়ে নহয়, গোটেই প্ৰেগনেঞ্চি জাৰ্ণিটো ফাৰ্ষ্ট মান্থৰ পৰা 9 মান্থলৈকে মই কিন্তু বহুত কেয়াৰ পালোঁ। স্পেচিয়েলি মোৰ ঘৰৰ ওচৰৰ প্ৰত্যেক ঘৰ মানুহ ইমান মৰম পালোঁ। মোৰ যি মন যায় মাথো ক'লেই হ'ল, মোক ঘৰত হাজিৰ হৈ যায়। একদম বনাই আনিছে এইগৰাকী। এইটো পায়স একদম গোলাপ ফুলৰ পাহি আনিছে, পোলাও চিকেনৰ গ্ৰেভি, লোকেল মছলা অকণমান আনিছোঁ, বেছি নাজানা, দালি চব। এইবিলাক সম্বন্ধক কি নাম দিম? এইবিলাক মৰমৰ সম্বন্ধ। এইবিলাক সম্বন্ধ কেতিয়াও পাহৰি যোৱা সম্বন্ধ নহয়। আৰু মই ভিডিঅ'টো বনাই থাকোঁতেও আৱেগিক হৈ পৰিছোঁ। সঁচা অৰ্থত ক'বলৈ গ'লে কেনেকৈ প্ৰকাশ কৰোঁ, ফিলিংছটো মই বুজাবই পৰা নাই আপোনালোকক। মাথো ধন্যবাদহে দিব পাৰিছোঁ তেওঁলোকক। সঁচা অৰ্থত ক'বলৈ গ'লে মই এই 9 মাহৰ জাৰ্ণিটোত যিমান মৰম কেয়াৰ আদৰ পালোঁ, এই সময়খিনি মই পৰাহেঁতেন ধৰিয়ে ৰাখিলোহেঁতেন, কেতিয়াও এৰাই যাবলৈ নিদিলোঁহেঁতেন। এয়া চাওকচোন, নিয়ৰো কিমান ডাঙৰ হৈ গ'ল, মোৰ ভৰি পিটিকি দিব পৰা হ'ল। চাৰিওফালে মাথো মৰম পালোঁ। এয়া আকৌ 9 মাহৰ আমাৰ যি নিয়ম থাকে পিঠাগুড়ি জলপান দিয়া, প্ৰত্যেক জেগাই বেলেগ বেলেগ হয় আৰু এষাৰ নামো গোৱা হৈছিলে। এয়া আমাৰ যোৰহাটৰ পৰিয়ালৰ ফালৰ পৰা খুব ধুনীয়াকৈ পিনেৰ এখন সভা পতা হৈছিলে।
ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ মোৰ দুবাৰকৈ প্ৰত্যেকটো অনুষ্ঠান হৈছিলে। এয়া আকৌ মই যিহেতু কোৱাৰ্টাৰত থাকোঁ, তাতে আমাৰ পিঠাগুড়ি জলপানৰ নিয়ম কৰা হৈছিলে। ইমান ভাল লাগিলে, অনুভৱটো মই আপোনালোকক ব্যক্ত কৰিব নোৱাৰোঁ। ডে 1ৰ পৰা একেবাৰে লাষ্টৰ দিনাখনলৈকে ইমানেই মোৰ মেমৰিয়েবল নহয়। তাৰপিছত ৰ'ব, এতিয়া আপোনালোকে যে মোক দেখিছিলে আৰম্ভণিতে কন্দা, ইয়াৰ কাৰণটো কিন্তু এই ক্লিপটোতহে ওলাব। ফাৰ্ষ্ট ক্লিপটো দেখি আপোনালোকে গম পাইছে, হয় মোৰ কাৰণে এটা বিগ ছাৰপ্ৰাইজ এৰেঞ্জ কৰি থৈছিলে মোৰ অনলাইন ডিপাৰ্টমেণ্টৰ সুদৰ্শনা ৱাৰ্ড্ৰপৰ ফেমিলিটোৱে। কিমান মৰম থাকিলে ষ্টাফে মালিকৰ কাৰণে এইখিনি কৰিব পাৰে আপোনালোকে নিজেই চিন্তা কৰকচোন। A to Z সিহঁতি নিজেই বজাৰত গৈ আনিছে মোৰ কাৰণে, এইখিনি এৰেঞ্জ কৰিছে। বহুত ডাঙৰ কথা, মই কেনেকৈ ধন্যবাদ জনাওঁ সঁচা অৰ্থত ক'বলৈ গ'লে ভাবিয়ে পোৱা নাই। ভিডিঅ'টোৰ যোগেদিয়ে সিহঁতক ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ। তহঁতি মোৰ লাইফত থকাৰ কাৰণে মোৰ জীৱনটো আৰু পজিটিভ হৈ উঠিছে। এই 9 মাহেতো বহুতখিনি কেয়াৰ পাইছোঁ, বহুতখিনি মৰম পাইছোঁ। তাৰ উপৰিঞ্চি ইমান স্পেচিয়েল ফিল কৰোৱা মিঠাই পা আৰম্ভ কৰি প্ৰত্যেকটো বস্তু ইমান সুন্দৰকৈ সিহঁতি এৰেঞ্জ কৰিছে, যিটো মই একেবাৰে জ্ঞাত নহয়। কথা ক'ব পাৰোঁ, টকা পইচাৰে মানুহ ধনী হ'ব নোৱাৰে, মনৰ সুখেৰেহে ধনী কৰিব পাৰে। আৰু আজি মই ডাঠি ক'ব পাৰোঁ, মই সেই মনৰ সুখৰ অধিকাৰী। মই এইখিনি মানুহ পাইছোঁ, মই কি ক'ম আপোনালোকক, আজি একদম আৱেগিক হৈ পৰিছোঁ। মানে মোৰ ওচৰ চুবুৰীয়া হওক, মোৰ বন্ধুবৰ্গ হওক, লগতে মোৰ যিখিনি ষ্টাফ ইমান ইম'চনেলি মোৰ লগত কানেক্টেড। একদম আজিৰ দিনটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল। মোৰ আহিব লগা সন্তানটোৰ কাৰণে বহুত বেছি স্পেচিয়েল। বেবী শ্বাৱাৰ কি মই নাজানো, কিন্তু সিহঁতি মোৰ কাৰণে যিখিনি কৰিলে আজি সঁচাকৈ বহুত বেছি ভাল লাগিলে। মানুহগৰাকী অকণমান আৱেগিক, কিয় বানো নহ'ম। চাওকচোন, আজিৰ যুগত নিজৰ বাই ভনী, ভাই ককাই, মাক দেউতাকৰ কাৰণেও বহুতে নকৰে। লোকে যেতিয়া আপোনাৰ কাৰণে কিবা এটা কৰে, তেতিয়া ভাবিবলৈ বাধ্য হৈ যাওঁ এটা কথা, যে আপুনি জীৱনত ধন টকা পইচা বহুত ঘটিব পাৰে, কিন্তু মানুহৰ মৰম ঘটিব পৰাটো বহুত ডাঙৰ কথা। এইখিনিৰ মাজতে 2 ডিচেম্বৰ তাৰিখে আহি গ'ল মোৰ বাৰ্থডেৰ দিন, আৰু এই সকলোখিনি মানুহে লগ লাগি মোক ইমান সুন্দৰ ছাৰপ্ৰাইজ দিলে। চবতকৈ ডাঙৰ কথা, প্ৰত্যেকে নিজৰ ঘৰে ঘৰে বনাই 17বিধ আইটেম মৰমেৰে ইমান সুন্দৰকৈ সজাই এখন গ্ৰেণ্ড থালি মোক মোৰ বাৰ্থডে দিনাখনি খুৱাইছিলে। সকলোকে বহুত ধন্যবাদ। ইমানখিনি যে তেওঁলোকে সুন্দৰ এৰেঞ্জমেণ্ট কৰিছিলে, মোৰ সেই দিনটো আৰু অধিক স্পেচিয়েল কৰি তুলিছিলে। দেওবাৰ মই 21 ডিচেম্বৰ দিনাখনি খুবেই এটা ইমাৰ্জেঞ্চি পৰিস্থিতিত হস্পিটেলত ভৰ্তি হৈছিলোঁ। মোৰ যোৰহাটৰ অফলাইন ষ্টাফসকলে হওক বা 1.5 ঘণ্টা দূৰৰ পৰা গৈ মোৰ তাত উপস্থিত হোৱা মোৰ ওচৰ চুবুৰীয়া লোকসকলেই হওক, ইমানখিনি মৰম আদৰ একেবাৰে লাষ্টৰ সময়লৈকে কিন্তু মই পালোঁ। আজিৰ ভিডিঅ'টোত মই পৰিয়ালৰ লোকসকলৰ কথা কমহে কৈছোঁ, কাৰণ প্ৰত্যেকৰে পৰিয়ালৰ পৰা সদায় ছাপোৰ্ট থাকে। ময়ো বহুত ছাপোৰ্ট পালোঁ, কিন্তু বাহিৰৰ মানুহখিনিৰ কথাহে মই আজিৰ ভিডিঅ'টোত আপোনালোকক অন্তৰ খুলি ক'ব বিচাৰিলোঁ। এয়া চাওকচোন, মোৰ হস্পিটেলত বেবী ৰখা মানুহ যেন বিয়া ঘৰহে। এইবিলাক সৰু সৰু কথা, কিন্তু মনত ৰৈ যোৱা ঘটনা। এয়া ৰাতিপুৱাই পোৱা সেই সুন্দৰ হাতে বনোৱা ফুলপাহি, এইবিলাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। কোৱাৰ্টাৰত যদিও জেগাৰ অভাৱ, কিন্তু আমি
আহিম বুলি এইসকল লোকৰ ব্যস্ততা চাওকচোন। ধুনীয়াকৈ কোৱাৰ্টাৰটো সজাই পৰাই ৰাখিছে আৰু মোক পুনৰবাৰ ছাৰপ্ৰাইজ দিলে। প্ৰেগনেঞ্চিৰ আগৰখিনিতো আপোনালোকে দেখিলেই 9 মাহৰ মোৰ কেয়াৰ মৰমখিনি। এতিয়া দেখাওঁ আপোনালোকক প্ৰেগনেঞ্চিৰ পাছৰ মোৰ অতিশয় মৰমৰ বন্ধু, মোৰ মনৰ কথা খুলি ক'ব পৰা পৰি আৰু তৃষ্ণাই মোক দিয়া জালৰ নিয়ম। দলিখনত এইকাৰণে দিয়ে তই যাতে কেতিয়াবা ভৱিষ্যতে যাতে ইয়াক কিবা গালি দিলে সেই গালিটো যাতে মাকে হাও দিলে হেৰি নহয়, এই হাওটো যাতে এই চালনীখনে হৌকি যায়, সেইকাৰণে জালটো মানে এই চালনীখনত দিয়ে। যদিও বা কামৰ বাবে আমি পৰিয়ালৰ পৰা আঁতৰত থাকিব লগা হৈছিলে, কিন্তু কোনো মুহূৰ্ততে সেই পৰিয়াল নথকাৰ অভাৱটো কিন্তু পোৱা নাছিলোঁ। মই বিচাৰোঁ প্ৰত্যেকগৰাকী প্ৰেগনেণ্ট মহিলাই মোৰ দৰে এনেখিনি মৰম আৰু আদৰ পাওক। যিহেতু মোৰ বেবী ডিচেম্বৰৰ শেষত আহিছিলে, সেয়েহে এইবাৰ 31 বা 1 জানুৱাৰী তাৰিখে বাহিৰলৈ ওলাই যাব পৰা নাছিলোঁ। কিন্তু মোৰ ওচৰৰ যিসকল লোক আছিলে তেওঁলোকে মোৰ ঘৰতে আহি এনেদৰে ফূৰ্তি ফাৰ্তা কৰিছিলে। মই ভাবোঁ মই যিটো আজি জীৱন জীয়াই আছোঁ, এইটো জীৱনত কেতিয়াও মানুহ ডিপ্ৰেশ্যনত আহিব নোৱাৰে। তেওঁলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ফেচবুকতে সাঁচি ৰাখিলোঁ ভিডিঅ'টো।